দোস্ত ওয়েলকাম টু মাই এছ আৰু সকলোৱে মোৰ ফালৰ পৰা গুড মৰ্ণিং। আজি দিনটো সকলোৱে ভালে হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। আৰু আজি মোৰ ভাগৰ ছেকেণ্ড ড'জ মানে বেজি লোৱাৰ ডেট পৰিছে, যাব লাগে মানে 7 তাৰিখে পৰিছিলে, এতিয়া আজি 9 তাৰিখ 10 তাৰিখ মান হ'ল আৰু আজি যাব লাগে বেজিটো লৈ আহোঁ। আৰু আপোনালোকেও যদি না লোৱা বেজিটো লৈ লওক আৰু যাওঁ বেজিটো লৈ আহোঁ। ৰাতিপুৱাই অলপ দেৰিকৈ যাম, জাষ্ট যাওঁ লৈ আহোঁ একেচোতে বেজি ল'বলৈ যাওঁতে। আৰু মোৰ লগৰ এটা ভাইটি কিৰণ যাব লগত, তাকো যাওঁতে লৈ যাম। সকলোবিলাক চাই থাকিব আৰু আপোনালোকে যদি বেজি নাই লোৱা বেজিটো লৈ ল'ব। ছেকেণ্ড ড'জ আহি আছে। বাই বাই। 1 hour later. Minutes later. আৰু আহি অৱশেষত পাই গ'লোহি, ভেকচিনটো লৈ লওঁগৈ। কিমান মানুহ আছে গ'লেহে গম পোৱা যাব। যথেষ্ট মানুহ আছে, ৰাতিপুৱাৰ পৰা পূৰা ভিৰ। আৰু মোৰ লগৰ কেইজনো সোমাই আছে অটতে, এই পৰা বেজি লওঁকৈ ল'বই পৰা নাই। আমাৰ এইফালে ভাইক আহোঁতে লৈ আহিছিলোঁ যে, এইজন ভাই আৰু ঋতুপন আছে এইখিনিত। বেজটো ল'বলৈ যাম এতিয়া ন, বেজটো লৈ আহিমগৈ নহয় জানো? মানুহ চক, কিমান মানুহ পূৰা ভৰ্তি হৈ আছে। আৰু দেখা যাওক কি হয়, দেখাই চাওক। মানুহ বেজি ল'বলৈ পূৰা এইফালে লাইন পাতি আছে মোৰ লগৰকেইটা, আৰু পূৰা ভিৰ মানুহ। আমিও লাইন পাতি আছোঁ, ভাই আৰু মই। চক না, মানুহ চক কিমান। ছেকেণ্ডটো কৰোণা ভেকচিন লৈ ল'লোঁ। আমাৰ পলাশ ভাই ল'লে, এজনো লৈ ল'লে। তোমাৰ তেজ ওলালে নেকি? নাই মই খালে নেকি? ঠিকে আছে। কেনেকুৱা দিয়া অনুভৱটো কেনেকুৱা? বাচিবা ন? বাচিব, ইও বাচিব, ময়ো বাচিম, দুইটা বাচিব। এইফালে ঋতুপনো বাচিব, তাৰপৰা আমাৰ সিও বাচিব। তেজ ওলাই গৈছে। অ' মা, এইটো ইয়াতে দিলে ইয়াক। ভেকচিনটো ল'লেই নহ'ব না, চাহটো খাব লাগিব। চিংৰাটো খাই দিছোঁ। আমাৰ এইফালে কিৰণ বাই পূৰা এইফালে ঘুগুনি মাৰি আছে, মোবাইল চাই। আৰু এইবিলাক চাহ আমাৰ এইফালে পূৰা দি আছে চাহ তাহ খাই ৰেডি এতিয়া পূৰা ঘৰমুৱা। আমি সকলো গৈ আছোঁ, মাজতে অলপ ফটো মাৰিম, গৈ থাকিম মাজতে। বেজি লৈ কৰি ঘৰলৈ আহিলোঁ। ঘৰত আহি পানি আলহী আহিছিলে, আলহী খুৱাই বুৱাই পঠিয়ালোঁ। মোৰ বন্ধু বিজয় শইকীয়া ভণ্টি, মোৰো ভণ্টি। আৰু ভণ্টি আহি গ'ল, খানা পিনা খাই কৈ গ'ল। আৰু কেপচাৰ নকৰিলোঁ। আৰু গাটো মানে বেজিটো লোৱাৰ পিছত অলপ ঠাণ্ডা পৰিছে, সেইকাৰণে জেকেটটো পিন্ধিলোঁ। গাটো অলপ গৰম উৰাই দিছোঁ, তেতিয়াহে। নহ'লে যদি গাটো বেয়া লাগি যায়, তাত ঠাণ্ডা লাগি থাকে, জ্বৰ হৈ যাব, কিবা হ'ব। সেইকাৰণে পিন্ধি আছোঁ। টেবলেট লাগিব, টেবলেট এটা খাই দিব। টেবলেটটো খাম আৰু দেৰিকৈ খাম, অলপ পাছত খাই দিম, টেবলেট এটা খাই দিম। এতিয়া মানে লাহেৰে মানে ছাগলী কেইজনীমান আছে, ছাগলীকেইজনী নিবলৈ আহিছোঁ। এতিয়া সন্ধিয়া হৈ গ'ল প্ৰায়। মোৰ গাঁৱৰ পৰিৱেশটো চাওক কিমান ধুনীয়া। না ইয়াত চাইনা ভয় আছে, না এইবোৰ নগা ভয় আছে, বিন্দাছ। না বানপানী সমস্যা, না খৰাং।
এই খৰাঙৰ প্ৰব্লেম আছিলে এইবাৰ খৰাঙৰ বহুত খৰাং মাৰিছিলে খেতি ভালকৈ কৰিব নোৱাৰিলোঁ ঠাণ্ডা যোৱা ভাল নহ'ল আৰু যদি ভিডিঅ' চাই ভাল পালে মোক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব জয় অসম।